Sunday আৰু দিনটো ব্লগ এটা লৈ আহিছোঁ কি কৰিম নকৰিম সকলোখিনি দেখুৱাই থাকিম ঘৰ মচিয়ে আছোঁ আৰু ইমান কাম মানে ল'ৰা ছোৱালী যি ঘৰত আছে দেওবাৰ খুব কাম হৈছে Sunday আৰু কিমান কাম হয় নহয় জানো আপোনালোকৰ হৈছে নাই বাৰু কাম বনবোৰ আৰু আজি বতৰটো অকণ মুকলি কৰিছে সেইকাৰণে গোটেই কাপোৰ কানিও এগালমান ওলাই লৈছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কি কৰিম নকৰিম সকলোখিনি আপোনালোকক দেখুৱাই থাকিম ব'লক Sunday ব্লগ এটা লৈ আহিছোঁ দিনটো কি হ'ব নহ'ব আৰু কি কৰি আছোঁ নকৰিছোঁ সকলোখিনি দেখুৱাই থাকিম আপোনালোকক এইফালে এখন দেখিছে নহয় কাম কৰি আছোঁ কাম কৰি শেষ হোৱা নাই আৰু আগফালে আমাৰ ল'ৰাহঁতে গান শিকি আছে বলচোন যাওঁ দেওবৰীয়া দিনটোতো আমাৰ ল'ৰা ছোৱালীহঁতে গান শিকে আৰু ছাৰ আহে গানৰ ক্লাছ কৰিবলৈ বুলি আচলতে ল'ৰা ছোৱালী পঢ়াৰ মাজেৰে নাচ গান সকলো দিশে আগুৱাই লৈ যাব লাগে নহয় জানো তেতিয়াহে তেওঁলোকে মানে স্মৃতি শক্তিটো প্ৰকট হয় বুলি কয় আচলতে আমি অকল পঢ়াটোতে ধ্যান দি থাকিলেতো নহ'ব আমি সকলোখিনি কাম ল'ৰা ছোৱালীক আগুৱাই যাবলৈ আমি সকলো কৰি যাব লাগে আৰু গানৰ চৰ্চা কৰি থকা হৈছে সেয়া অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আজি দেওবাৰ দিনটোত কি হৈ আছে ল'ৰা ছোৱালী আছে আৰু দুটামান অহা হোৱা নাই তথাপিতো কিছুমানে আহিম বুলি কৈও ধৰক আহিব নোৱাৰে কিছু অভাৱৰ কাৰণে পইচাৰ অভাৱৰ কাৰণে তথাপিতো আমাৰ ল'ৰা ছোৱালীহঁত এই ধৰণে আহিছে সেইধৰণে আহি আমাৰ ঘৰত Sunday দেওবাৰে সদায় ক্লাছটো কৰা হয় আজি দেওবাৰ দিনত আৰু গান শিকাৰ পিছতে বেটিয়ে আকৌ হাতৰ কামত লাগিছে আচলতে ল'ৰা ছোৱালীবিলাকৰ এই এক্টিভিটিবোৰ দেখি পেলাই খুব ভাল লাগে আগতে আমি একোৱেই নাজানিছিলোঁ আগতে আচলতে স্কুলবিলাকতো এইবিলাক নাছিলে কিন্তু আজিকালি স্কুলবিলাকত ল'ৰা ছোৱালীক এটা এক্টিভ মুভমেণ্ট আনিবলৈ চেষ্টা কৰিছে খুব ভাল লাগিছে আৰু বেটিহঁতে এই ধৰণে হাতৰ কামত বিজি হৈ গৈছে আৰু ময়ো ভাত পানী বনোৱাত লাগি গৈছোঁ আৰু দেওবাৰ দিনটোতনো কি খাম এয়া মাংস ব্ৰইলাৰ অকণমান আনিছে এইফালে চাউল দুকাপমান তিয়াই থৈছোঁ আজি ল'ৰাহঁতে ভাত নাখাওঁ বুলি কৈছে ইহঁতি খাব বোলে পোলাও চিকেন পোলাও আৰু এইফালে মই চেংমৰা আনিছিলে হাজবেণ্ডে আজি ব্ৰাণ্ডেড চেংমৰাও বনাইছোঁ আৰু কুকাৰটো পাতি লৈছোঁ এইফালে ভাত এইফালে এয়া আজি পোলাও খাওঁ বুলি ক'লে চিকেন পোলাও এয়া জহা চাউলৰ পিঁয়াজ চিয়াজ দি পেলাই ধুনীয়াকৈ বনাই লৈছোঁ একদম আৰু এইফালে আমাৰ চেংমৰা চব্জি অকল চেংমৰাটো পিঁয়াজ দি বনাইছোঁ খুব টেষ্টি হয় আপোনালোকে খাই পাইছেনে বাৰু আৰু অলপ সময় পিছতে আমাৰ এয়া চেংমৰা ভাতৰ লগত ধুনীয়াকৈ চিকেন পোলাও ৰেডি হৈ গ'ল আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আকৌ লগ পাম